পুনৰ এটা নতুন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো গাইছ আজি যিহেতু অকলে আৰম্ভণি ৰাতিপুৱা তো গাঁৱত ৱাইফক থৈ আহিলোঁ। তো ইয়াতে মই ৰাতিপুৱাই আপোনাৰ দোকানৰ ওচৰৰ পৰা গাখীৰ লৈ আহিলোঁ। উঠি আপোনাৰ চাহ খাবলৈ মন গ'ল, চাহ খাই তো পৰিৱেশ আমাৰ ইয়াতে খুব মানে এভেইলেবল। তো পাহাৰৰ ওপৰতে তো গাখীৰ আনিছোঁ। তাৰপিছত ইফালে ভাতটো বহাই দিব লগা হৈছে, কাৰণ খুব সোনকালে মানে ভোকটো লাগি যায়। ঘৰত যেতিয়া কোনো নাথাকে ভোকটো বেছি সোনকালে লাগে। তো এইফালে নিজেই কৰি আছোঁ, আমাৰ ইফালে গাখীৰ এইফালে ভাত বনাই দিছোঁ। তো গাইছ ঘৰততো বৰ্তমান কোনো নাই, ঘৰত অকলে থাকিব লগা হৈছে। আৰু যিহেতু ঘৰৰ কামো চলি আছে, মিস্ত্ৰীকেইটাৰ মানে ইয়াতে আমাৰ ঘৰৰ কামটো ষ্টাৰ্ট হৈ আছে বৰ্তমান। তো মিস্ত্ৰীকেইটা বৰ্তমান নাই। তো যাৰ কাৰণে মানে অহা কথা আছিল মানে যোৱাকালি অহা কথা আছিল। মই সেইকাৰণে দৌৰাদৌৰিকৈ গাঁৱৰ পৰা গুচি আহিলোঁ, কাৰণ যিহেতু মিস্ত্ৰীহঁত আহিব, আহি কিনে কাম কৰিব। আহি কেনে আৰু সেইকাৰণে আহিলোঁ, কিন্তু মিস্ত্ৰী বৰ্তমান এতিয়ালৈকে মানে আহি পোৱাই নাই। তো ৰাতিপুৱাই উঠি কিনে আপোনাৰ প্ৰথম কথা এইবিলাকত চবতে পানী মাৰি দিলোঁ। এইবিলাকত চবতে পূৰা পানী মাৰি দিলোঁ, কাৰণ পানী মাৰাটো খুব দৰকাৰ। পানী নামাৰিলে আপোনাৰ মানে ঠিক নহয়। তো পানী চানী কমপ্লিট কৰি দিলোঁ মাৰি কিনে। এতিয়া আমাৰ এইবিলাক ৱালবিলাক উঠোৱা আছে, এইবিলাক কমপ্লিট উঠোৱা আছে। তো পানী চানী ৰাতিপুৱাই ভৰাই দিছোঁ আৰু মই পানী চানী কমপ্লিট ভৰাই দিছোঁ। তো অকলে যিহেতু আছোঁ এনেকৈ খোৱা লোৱাখিনি বনাই আছোঁ। চাহ ৰাতিপুৱা উঠিলোঁ, কাম চাম অলপ চলপ কৰিলোঁ। আৰু দুপৰীয়া হ'ল, দোকানত গ'লোঁ চাউল আনিব। তো চাউল লৈ আহিলোঁ। অহাৰ পৰা আপোনালোকৰ এতিয়া কিবা খাব মন গ'ল, খাব মানে কিনো খাওঁ, ভাত বহাই দিছোঁ একফালে, এইফালে গাখীৰেৰে ভাতবিলাক বহাই দিছোঁ। কাৰণ চাহ খাম আৰু গাখীৰ ল'ম, খাই কিনে ডাইৰেক্ট অলপ ভাত খাম, কাৰণ যিহেতু দুপৰীয়া হ'ল। তো ৰাতিপুৱা বিশেষ মানে হেৰি কৰা নহ'ল, খোৱা লোৱা সেনেকুৱা নহ'ল। মেগী খালোঁ, যিহেতু মেগীটো খোৱা যায় প্ৰায় মোৰ। কৈছোঁ অকলে আছোঁ, কি কৰিম, উপায় নাই নেকি গাইছ। নগ'ল মানুহে কয় যে ঘৰত মানে হেৰি আৰু এইটো কয় যে কোনো যদি ঘৰত নাথাকে তো ল'ৰাবিলাক খুব ভাল পায়, মানে বিয়া চিয়া যোনে কৰিছোঁ, বিয়া কৰা ক্ষেত্ৰত কথা কৈছোঁ দেই। চিংগল লাইফ হ'লে কথা নাই, কাৰণ অকলে থাকিব পাৰি বিন্দাছ হেৰি কৰিব পাৰি। কিন্তু যদি আপোনাৰ ৱাইফ ঘৰত নাথাকে বা নিজৰ চলিটো যদি ঘৰত নাথাকে খুব মানে বেয়া লাগে। কাৰণ অকলে চব খাই থাকিব লাগে, অকলে কাম কৰিব লাগে, অকলে চব হ'ল। এইফালে আমাৰ মাদাৰ ঘৰত দুয়োটা মানে কামতে থাকে। তো মাদাৰৰ কামত ফাদাৰৰ কামত বাহিৰত থাকে। ইয়াৰ কাৰণে গোটেই কাম অকলে অসম্ভৱ, মোৰ হিচাপত অসম্ভৱ। মানে হয়তো কিছুমানে ভাল পাব পাৰে, কিন্তু মই অকলে একদম বৰিং হৈ থাকোঁ। তথাপিতো আছোঁ যাতে গাঁৱত খুব কমেই যোৱা যায় গাঁৱতো। তো থকাৰ কাৰণে অলপ এডভান্স আজি এইবাৰ বিয়া আছিল, যিহেতু সেইকাৰণে আকৌ নেক্সট টাইম যাব। মাঘ বিহুত আহিছিলোঁ মাত্ৰ, আকৌ থৰিব লাগিব বিহুত, মানে কাষৰ ছোৱালী বিয়া যাব দিয়কচোন। অকলে কিন্তু বৰিং বহুত লাগে। মানুহে ভাবে অকলে বিন্দাছ লাইফ, কিন্তু অকলে একদম বৰিং লাগে। চবখিনি নিজে কৰিব লাগে। আগতে অকলে আছিল বেলেগ কথা, কিন্তু এতিয়া অসম্ভৱ। অকলে থাকি কেনে হেৰি কৰা নে কি কয় আপোনালোকে ক'বচোন। অকলে থাকি ভাল পায়, মানে ঘৰত মানুহ থাকিলে ভাল লাগে নে কি? চব বন্ধুসকল, এইফালে কণী ফ্ৰাই কৰিলোঁ, এইফালে দালি কুকাৰত আছে, চম্ভাৰ মাৰিলে হ'ল। আৰু এইফালে ভাত আছে অলৰেডি ৰেডি। তো এতিয়া দালি চম্ভাৰ মাৰি এতিয়া খোৱাহে কথা। বন্ধুসকল মই দালি বনালোঁ, কিন্তু দালিত কথাটো হ'ল চম্ভাৰ মাৰোঁতে মই হালধিটো দিওঁতে মানে পাহৰি গ'লোঁ। আৰু এতিয়া যদি দি দিওঁ, এতিয়া দিলে আপোনাৰ কেঁচা হালধি লাগিব, সেইকাৰণে হালধি নিদিয়াকৈ আজি দালি খাম। আৰু দালিত আলু দিছোঁ, আৰু ইফালে বিন দি দিছোঁ, মানে আৰু খানা আৰু ইফালে কণী পৰা দুটা ভাজি লৈছোঁ। সেইখিনি উতলা হোৱাৰ পিছত আৰু ধুনীয়াকৈ খাম। আৰু মেইন কথা মই মিক্স দালি খুব ভাল পাওঁ। মাহৰ দালি, ৰহৰ, বুটৰ, মগুৰ এনে চব মিক্স দি কিনে যদি দিয়া হয় বহুত টেষ্ট লাগে। যদি অকল মচুৰ খাই বা আৰু ধৰক অকল মগুৰ খাই তো ইমান টেষ্ট নালাগে। তো মিক্স দি কিনে খাব, বহুতে সেইটোৱে খাই দিয়কচোন। কিন্তু মোৰ ফেভৰেট এনেকৈ যে মই মিক্স খাই বেছি ভাল পাওঁ। তো আপোনালোকে মিক্স খায় কি খায় এতিয়া জনাবচোন বাৰু। তেতিয়া ভাত খাওঁ নে কি কয়? তো বন্ধুসকল ভাত চাত খাওঁ এতিয়া নে কি কয়? দালি হ'ল, ভাত হ'ল, ভাত উলিয়াই লৈছোঁ, দালি উলিয়াই লৈছোঁ। তো দুপৰীয়া আমাৰ খাই দিওঁ আৰু খাওঁতে 3টাই বাজিল প্ৰায়। তো দোকানতো গ'লোঁ বস্তু আনিবৰ কাৰণে, যাৰ কাৰণে দেৰি হ'ল। মই খাম, আপোনালোকে খাওক নে কি কয়? আপোনালোকে মাছ মাংস খাব, মই যিহেতু ঘৰত কোনো নাই। তো এনেকুৱা অলপ নৰ্মেল খানা নে কি কয়? দিয়ক পিছে আৰু ৰাতি হয়তো ভাল খানা হ'ব পাৰে। মাদাৰো আহি লওক, দেখা যাব নে কি কয়? দিয়ক আপোনালোকে খাওক তেতিয়াহ'লে। গাইছ ভাত চাত খাই উঠি মই অলপ ৰেষ্ট লৈছিলোঁ। ৰেষ্ট লৈ কিনে মাদাৰো আহি পাইছিলে। আহি কিনে মোক ক'লে বজাৰৰ পৰা কিবা লৈ আহে, যাতে ৰাতি ভাত ভালকৈ খাব পাৰোঁ। আৰু মই ঘৰৰ ওচৰৰ এখন মাৰ্কেটত আহিছিলোঁ। ইয়াতে আপোনাৰ মাছ চাছ সকলো বস্তু পোৱা যায়, কেঁচা চব্জি পোৱা যায়। ইয়াৰ পৰা অলপ মই মাছ বস্তু অলপ লৈ কিনে গুচি আহিছোঁ ঘৰত। মাছ আনিছোঁ, অলপ বিলাহী চিলাহী বন্ধাকবি এনেকৈ ভাজি লৈ গুচি আহিছোঁ। আহি কিনে ইয়াতে মাদাৰক বনাব লৈছোঁ। আৰু মাছ স্পেচিয়েলি মই মাছ পাইছোঁ আপোনাৰ এইটো কি কয় ৰূপচন্দা মাছ, মই খুব ভাল পাওঁ। তো আহি মাদাৰক বনাব দিছোঁ। মাদাৰে যিহেতু ধুনীয়াকৈ টেষ্টকৈ বনায়। তো আহি কিনে অলপ মই ৰেষ্ট লৈছোঁ, শুই আছিলোঁ, কিবা কিবি কাম কৰি আছিলোঁ। তাত মাদাৰে মোক ভাত খাবলৈ মাতিলে। ভাতটোত মই দেখি পালোঁ যে মিক্স ভাজি এখন বনাইছে, আৰু মাছৰ আঞ্জা বিলাহী দি বনাইছে। খাই কিনে বহুত টেষ্ট পালোঁ, বহুত টেষ্ট। কাৰণ নিজে বনোৱা খাদ্য একদম ভাল নালাগে। তো আহি কিনে
তথাপি যিহেতু অকলে আছোঁ ঘৰতো বিচনাখন মই নিজে ঠিক কৰিছোঁ কাৰণ আৰু জানেই আমি ঠিক কৰা বস্তু নিশ্চয় ৱাইফে ভাল নাপায় মই যিমানে ঠিক নকৰোঁ মই মানে ভালকৈ ঠিক নকৰোঁ বুলি কয় তো এইখিনিয়ে আছিলে ভিডিঅ'টোত আজি সকলোকে বাই বাই